হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ দিনৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। তো গাইজ, আজি সেই দিনটো আহি পালা, আজি গমে পায় 12 ফেব্ৰুৱাৰী আৰু আজি এইচএছ হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম আছে। তো তাকে এতিয়া পৰীক্ষা দিব গৈ আছোঁ আৰু ভাবিছোঁ আপোনালোকো দেখাওঁ ক'ত কি কৰিছে কি কৰা নাই। তো ফাইনেলি এতিয়া স্কুলত যাই লওঁ। তো গাইজ, ফাইনেলি আহি পালোঁ স্কুল আৰু এতিয়া যাই আছোঁ ভিতৰলৈকে। মোবাইলটো নিনো বাৰু, চিন্তা কৰিব নালাগে, মোবাইলটো আহি আৰু দোকানত থৈ যাম। তো চাওক কেনেকুৱা। তো গাইজ, ফাইনেলি আহি পালে স্কুল। এতিয়া বৰ্তমান আৰু কোনো চলি অহা নাই, লগবিলাকো অহা নাই। আহিলোঁ, দুটামান ভিডিঅ' শ্বট ল'লোঁ। তো আপোনালোকে চাব পাৰে, বৰ্তমান ইমান চলি নাই, কিন্তু চলি বহুত আছে। ইয়াত কাৰণ 10খনমান স্কুলৰ পৰীক্ষা একেলগে। তো পৰীক্ষা দি আহিলোঁ, কিন্তু চবৰে মন বেয়া গাইজ, কাৰো পৰীক্ষা ভাল হোৱা নাই। আৰু পৰীক্ষা দি আহি দোকানত কিবা খাব আহিলোঁ। তো বেলেগ একো নাই, পকৰি খালোঁ। পকৰি খাই ধুনীয়াকৈ ঘৰত যাওঁ। তো গাইজ, ফাইনেলি কৰাই পালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনি আছে। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু চেনেলটো নতুনকৈ আছে, ছাবস্ক্ৰাইব